তিতা কেৰেলাৰ সৈতে ভুলতো নাখাব এই 5টা খাদ্য হ'ব পাৰে ক্ষতি জানি লওক। তিতা স্বাস্থ্যৰ বাবে এক সম্পদ, ইয়াক খোৱাটো উপকাৰী। খাদ্যত ইয়াৰ সোৱাদ তিতা হ'ব পাৰে, কিন্তু ই ঔষধৰ দৰে কাম কৰে। যদি আপুনি দৈনিক তিতা কেৰেলা আহাৰত গ্ৰহণ কৰে তেন্তে বহু ধৰণৰ ৰোগ আপোনাৰ পৰা আঁতৰত থাকে। ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা ৰোগৰ ঔষধতকৈ কম নহয়। ই ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। পেটৰ লগত জড়িত ৰোগবোৰো তিতা খালে ভাল হয়। লিভাৰ এজমা ৰোগীয়ে তিতা কেৰেলা খাব লাগিব। তিতা কেৰেলা খোৱাৰ ফলতো কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটিৰ সমস্যা নহয়। কিন্তু আপুনি প্ৰায়ে নাজানে যে তিতা খোৱাৰ পিছত কিছুমান বস্তু ভুলতেও সেৱন কৰা উচিত নহয়। ইয়াৰ বাবে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তিতা কেৰেলাৰ লগত বা পিছত কোনবোৰ বস্তু খোৱা উচিত নহয় জানো আহক। তিতা কেৰেলা খোৱাৰ পিছত এই 5বিধ খাদ্য খাব নালাগে। গাখীৰ। তিতা আৰু গাখীৰ একেলগে মিহলি হ'লে স্বাস্থ্যৰ বাবে শত্ৰুৰ দৰে কাম কৰে। সেইবাবেই দুয়োটাকে কেতিয়াও একেলগে খোৱা উচিত নহয়। ইয়াৰ বাবে পেটৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কোষ্ঠকাঠিন্য, বিষ আৰু পেটত জ্বলা-পোৰাৰ সমস্যা হ'ব পাৰে। যদি আপুনি ইতিমধ্যে পেটৰ সমস্যাৰ সৈতে যুঁজি আছে তেন্তে ই আৰু অধিক বিপদজনক হ'ব পাৰে। দৈ আৰু মাখন বহুতে ভাল পায়। যদি আপুনি তিতা শাক-পাচলি বা ইয়াৰ পৰা তৈয়াৰী আন যিকোনো বস্তু খাই আছে তেন্তে তাৰ পিছত দৈ আৰু চেনি খোৱাৰ ভুল নকৰিব। কাৰণ দৈ আৰু মাখনত লেক্টিক এচিড পোৱা যায়, যিয়ে তিতা কেৰেলাৰ পুষ্টিকৰ উপাদানৰ সৈতে ক্ৰীড়া কৰি ছালৰ কোষা আৰু খজুৱতিৰ সৃষ্টি কৰিব পাৰে। সেইবাবেই তিতা আৰু দৈ কেতিয়াও একেলগে খাব নালাগে। আম। সাধাৰণ আমৰ সোৱাদ যিমানেই মিঠা, তিতা কেৰেলা সিমানেই তিতা। কিন্তু এই দুটা বস্তু একেলগে খোৱা উচিত নহয়, কাৰণ ই আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। এই বমিৰ বাবে জ্বলা-পোৰা, বমি আৰু এচিডিটিয়ে আপোনাক আমনি কৰিব পাৰে, কাৰণ দুয়োটা বস্তু হজম হ'বলৈ বহু সময় লাগে। মূলা। তিতা কেৰেলাৰ লগতে মূলা খোৱাটো ক্ষতিকাৰক। দুয়োটাৰে ভিন্ন প্ৰভাৱৰ বাবে পেটত প্ৰতিক্ৰিয়া হ'ব পাৰে। ইয়াৰ বাবে ডিঙিত এচিডিটি আৰু কফৰ সমস্যাও হ'ব পাৰে। যদি আপোনাৰ ইতিমধ্যেই চৰ্দি হৈছে তেন্তে ভুলতে তিতা খোৱাৰ পিছত মূলা খোৱা উচিত নহয়। ভেন্দি। তিতা কেৰেলাৰ পিছত কেতিয়াও ভেন্দি খাব নালাগে। ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ভেন্দি খালে শৰীৰে তিতা কেৰেলাৰ লগতে ভেন্দিক হজম কৰিবলগীয়া হয়, য'ত ই সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু আপুনিও বিপদত পৰিব পাৰে। ব্যুৰ ৰিপৰ্ট, দি নিউজ আৱাৰ।